নমস্কাৰ, মোৰ অংকিতাৰ একা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ পচন্দ হ'ব। যদিহে পচন্দ হয় স্ক্ৰীণত অৰ্ডাৰ নম্বৰ দিয়া আছে, অৰ্ডাৰ কৰিব পাৰিব। প্ৰথমতে চাব, মই এইযোৰ দেখাইছোঁ বগা ৰঙৰ মেখেলা চাদৰ। বহুত বেছি এটা বগাৰ মানে কিবা এটা পোহৰ বেছি আহি আছে, সেয়েহে ভালদৰে কাপোৰযোৰ দেখা পোৱা হোৱা নাই। তথাপি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাব, এনেকুৱা ধৰণে ডিজাইনটো দিয়া হৈছে। খুব মৰম লগা হয় এই কাপোৰযোৰ। আৰু এই কাপোৰযোৰত আপোনালোকে ছাইড পটি পাব। আৰু চাব, এনেকুৱা ধৰণে বুটাবিলাক দিয়া হৈছে। আৰু মই স্ক্ৰীণত ফটোটো দিয়ে দিছোঁ। এইটো অৰিজিনেল ফটো হয়। ফটোটোত আপোনালোকে নিশ্চয় গম পাব, কিন্তু ভালদৰে কাপোৰটো কালাৰবিলাক অহা নাই। মানে বগা হয়, বগাত ৰঙা আৰু হালধীয়া ৰংটোৰে বুটাবোৰ দিয়া হৈছে। খুব মৰম লগা হয় এই কাপোৰযোৰক। আৰু নেক্সট মই আপোনালোকক ইয়াৰ মেখেলাখন দেখাম। চাব, এইখন হৈছে চাদৰ। চাদৰখনত গুণা ব্যৱহাৰ কৰা হৈছে। ডিজাইনটো হৈছে এনেকুৱা ধৰণৰ, মই জুম কৰি দেখাইছোঁ। নেক্সট মেখেলাখন দেখাই আছোঁ আপোনালোকক। এইখন হৈছে ইয়াৰ মেখেলা আৰু ব্লাউজ। ছাইড পটিকেইটা খুব মৰম লগা হয়। এয়া চাব, এইকেইটা হৈছে ইয়াৰ ছাইড পটি। নেক্সট আপোনালোকক দেখাই আছোঁ ইয়াৰ মেখেলাখন। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখনো এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু যদি আপোনালোকৰ কাপোৰযোৰ মন পচন্দ হয় তেনেহ'লে ল'ব পাৰিব মাত্ৰ 1100 টকাত, কিয়নো ইয়াৰ ছাইড পটিও আছে। আৰু ছাইড পটিকেইটা যেতিয়া লগাই ল'ব, খুব মৰম লগা হ'ব এযোৰ হাতে বোৱা মেখেলা চাদৰ। এয়া চাব, মই ছাইড পটিকেইটা আপোনালোকক জুম কৰি দেখাইছোঁ। আৰু মাজত গুণা ব্যৱহাৰ কৰা হৈছে। ছাইডত ডিজাইনটো দিয়া হৈছে ৰঙা ৰংটোৰে। মোৰ ঘৰ ৰঙাপুটিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় দেখুৱাম, মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব। আৰু যদি দূৰৰ হয় তেতিয়াও কোনো প্ৰব্লেম নাই। মই কুৰিয়াৰ ব্লু ডাৰ্টত কাপোৰবোৰ পঠাওঁ। কুৰিয়াৰ চাৰ্জ 110 টকা এক্সট্ৰা হয়। আৰু আপোনালোক যদি দূৰৰ হয় মোৰ ঘৰত নিব আহিব পাৰিব। মোৰ ঘৰ ৰঙাপুটিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। কিন্তু আপোনালোক যদি দূৰৰ হয় মই দিব যাব নোৱাৰিম, বা আপোনালোকে নিব আহিব পাৰিব। ৰঙিয়া ষ্টেচনলৈকে নিব আহিব পাৰিব দূৰৰ হ'লে। নেক্সট মই আপোনালোকক আন এযোৰ কাপোৰ দেখাই আছোঁ। এইযোৰ চাব, খুব মৰম লগা হয় এই কাপোৰযোৰ। আৰু এই কাপোৰযোৰ দিশটো হৈছে ক'লা, বানীটো বৈ দিয়া হৈছে সেউজীয়া ৰং। খুব ধুনীয়া এটা ডাৰ্ক কালাৰ আহিছে। কেৱল ৰঙা ৰংটোৰে বুটাবোৰ দিয়া হৈছে আৰু ছাইডত গুণা ব্যৱহাৰ কৰা হৈছে। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টিটো বজাই থৈ দিব। নেক্সট মই ইয়াৰ মেখেলাখন দেখাইছোঁ। এইখন চাব, ইয়াৰ মেখেলা হয়। মেখেলাখনো এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু মেখেলাখন আহল বহল বা ডাঙৰ দীঘল আছে, কিন্তু বহুত বেছি দীঘল নহয়। মই 5 ফুট 2 ইঞ্চি আছোঁ, সেই হিচাপত মোৰ তাত ঠিকেই হৈছে। আৰু বহলটো আছে, বহুত বেছি বহল আছে। আপোনালোক শকত হ'লে প্ৰব্লেম নাপাব। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এইযোৰ চাব, খুব ধুনীয়া হয়। ওৰেগাইখন এনেকুৱা বুটাবোৰ দিয়া হৈছে আৰু ছাইডত গুণা ব্যৱহাৰ কৰা হৈছে। আৰু ইয়াৰ দিশটো হৈছে ক'লা, পানীটো বৈ দিয়া হৈছে বগা ৰং। খুব ধুনীয়া এটা ডিজাইনৰ মেখেলা চাদৰ। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাইছোঁ। মই স্ক্ৰীণত আপোনালোকৰ সুবিধাৰ্থে ফটোটো দিয়ে দিছোঁ। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি কিনা কাপোৰ অতি কম মূল্যত কিনিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন,
এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনে পায় কাপোৰবোৰ। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন চাব, ইয়াৰ মেখেলা হয়। মেখেলাখনো এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে আৰু মেখেলাখন দীঘল আৰু বহলটো আছে। আপোনালোক যদি কোনোবা শকত নাইবা ওখ হয় তেনেহ'লে প্ৰব্লেম নাপাব। নেক্সট মই আপোনালোকক আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ, ঘৰ ডিজাইনৰ। বহুতে বিচাৰি আছিল। আচলত দিয়া হৈছে এনেকুৱা ধৰণৰ ৰঙা চাৰ্ফ ৰং আৰু ক'লা এই ৰংকেইটাৰে বুটাবোৰ দিয়া হৈছে। এয়া চাব। আৰু ওৰেকাই ঘৰ ডিজাইনত দিয়া হৈছে, কেৱল ৰঙা আৰু হালধীয়া ৰংটোৰে ঘৰ ডিজাইন কৰি বনাই দিয়া হৈছে। খুব মৰম লগা হয়। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দ হয় তেনেহ'লে ল'ব পাৰিব মাত্ৰ 900 টকাত। আৰু স্ক্ৰীনত মই ফটোটো দিয়ে দিছোঁ। এয়া চাব, মই চাদৰখন আপোনালোকক দেখালোঁ আৰু মেখেলাখন হৈছে এইখন। আৰু এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 900 টকাত। মই জনাওঁ যে যি আগতে পে'মেণ্ট দিওঁ মই তেওঁকে কাপোৰবোৰ দিওঁ, কাৰণ যেতিয়ালৈকে আপোনালোকে পে'মেণ্ট নিদিয়ে তেতিয়ালৈকে কোনো ধৰণৰ বুকিং নহয়। মানে বহুতে আগতীয়াকৈ কয় বাইদেউ মই ল'ম, কিন্তু পে'মেণ্ট নিদিয়ে। কিন্তু পে'মেণ্ট নিদিয়ালৈকে বুকিং নহয়। আপোনালোকে এইটো কথা মনত ৰাখিব। কাৰণ যদি আপোনালোকৰ দামটোৰ লগত কাপোৰযোৰ মন পচন্দ হৈছে আপোনালোকে পলম নকৰিব। আৰু যদি ওচৰৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা ল'ব পাৰিব। দূৰৰ হ'লে প্ৰব্লেম নাই, মই কুৰিয়াৰ ব্লুডাৰত কাপোৰবোৰ পঠাওঁ আৰু কোনো ধৰণৰ প্ৰব্লেম নাপায়। আৰু যদি কিবা কাৰণত আপোনালোকৰ কাপোৰযোৰ গৈ নাপায়, কাৰণ যেতিয়া আপোনালোকে কাপোৰযোৰ পাব তেতিয়া মোৰ তাত অলৰেডি মই গম পাওঁ যে কাপোৰযোৰ আপোনালোকে পাইছে, সেয়েহে কোনো মিছাও ক'ব নোৱাৰে। আৰু কিন্তু কাপোৰযোৰ কিবা কাৰণত প্ৰব্লেমৰ কাৰণে নাপায়, মানে কেতিয়াবা 2 দিন পলম হ'ব পাৰে, কাৰণ মাজতে বন্ধ থাকিলে বা ৰবিবাৰ থাকিলে। কিন্তু আপোনালোকে মানে কাপোৰযোৰ পাব। যদি নাপায় তেনেহ'লে সেই পইচা ৰিটাৰ্ণ দিয়া হ'ব। নেক্সট মই আপোনালোকক আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। এইযোৰ চাব, ৰঙা আৰু সেউজীয়া ৰঙটোৰে বুটাবোৰ দিয়া হৈছে আৰু ওৰেগাই ঘনকৈ বুটাবোৰ দিয়া হৈছে। ইয়াত চাইড পটি আৰু ব্লাউজ পিচো পাব এই কাপোৰযোৰৰ। আৰু খুব মৰম লগা হয় এই কাপোৰযোৰ। মই আপোনালোকৰ সুবিধা সৈতে স্ক্ৰীনত ফটোটো দিয়ে দিছোঁ। আৰু কিবা এটা বেছি মানে পোহৰ আহি আছে, সেয়েহে ভালদৰে কাপোৰবিলাকৰ কালাৰবিলাক মানে গম পোৱা নাই। কিন্তু অৰিজিনেল ধুনীয়া হয়। তথাপিও মই স্ক্ৰীনত ফটোবিলাক দিয়ে দিছোঁ যাতে আপোনালোকৰ কোনো কনফিউজ ৰৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মোৰ এই নাম্বাৰটো কণ্টেক্ট কৰিব পাৰিব। আৰু মই নেক্সট ইয়াৰ মেখেলা ব্লাউজ পিচ আৰু চাইড পট্টিকেইটা দেখাই আছোঁ। চাব, এইখন হৈছে ইয়াৰ মেখেলা। মই জুম কৰি দেখাইছোঁ। বহু ওপৰলৈকে বুটাবোৰ দিয়া হৈছে মেখেলাখনৰ। নেক্সট মই ইয়াৰ চাইড পটি আৰু ব্লাউজ পিচটো আপোনালোকক দেখাই আছোঁ। এয়া চাব, এইকেইটা হৈছে চাইড পটিকেইটা খুব মৰম লগা হয়। নেক্সট চাইডত এইটো হ'ব ব্লাউজ পিচ। মই একেলগে আপোনালোকক দেখালোঁ মেখেলা, ব্লাউজ পিচ আৰু চাইড পটিকেইটাও সেউজীয়া আৰু ৰঙা ৰংটোৰে দিয়া হৈছে আৰু মাজত গুণা ব্যৱহাৰ কৰা হৈছে। এয়া চাব, মই নিজৰ গাত লৈ দেখাইছোঁ যাতে আপোনালোকে গম পায় কেনেধৰণৰ ডিজাইনটো দিয়া হৈছে। আপোনালোকক দেখাইছোঁ জুম কৰি। এইকেইটা হৈছে চাইড পটি আৰু মেখেলাৰ ডিজাইনটো এনেধৰণৰ ওপৰলৈকে দিয়া হৈছে, খুব ধুনীয়া হয়। নেক্সট মই আন এযোৰ আপোনালোকক মাছৰাজি সূতাৰ হাতে বোৱা মেখেলা চাদৰ দেখাই আছোঁ। মই জনাওঁ যে মাছৰাজি সূতাৰ কালাৰিংবিলাকৰ কালাৰ যায়, যাতে আপোনালোকে লোৱাৰ পিছত সেইটো আপত্তি নকৰে, কাৰণ বহুতেই মাছৰাজি সূতাৰ কালাৰিং বিচাৰে। আচলতে কালাৰিংবিলাকৰ কালাৰ যায়, হালধীয়া আৰু বগাৰ বাহিৰে গোটেইকেইটা মাছৰাজি সূতাৰ কালাৰ যায়। আৰু সেয়েহে আৰু যিটো মই দেখাই আছোঁ এইটো ৰঙা হয়,
ৰঙাটোৰ অলপমান যাব পাৰে, মানে প্ৰথমতে ধুওঁতে অলপমান যাব পাৰে, কিন্তু যিটো হয় সেইটো মানে পাতল কালাৰ সেইটো নাযায় তেনেকুৱাকৈ। আৰু চাব মই এযোৰ নিজৰ গাত লৈ দেখাইছোঁ। আপোনালোকে যেতিয়া কাপোৰবিলাক ৰাফ ইউজ কৰিবৰ কাৰণে আচলতে নহয়, আপোনালোকে যেতিয়া মানে নতুন থাকিব, মানে নোধোৱালৈকে ওচৰে পাজৰে ল'ব পাৰিব, কাৰণ উৰে গাই বুটাবিলাক দিয়া থাকে বা এটা ডিজাইন কৰি বনাই দিয়া যায়, সেই হিচাপত আপোনালোকে ওচৰে পাজৰে নিব পাৰিব কাপোৰবিলাক। মই আপোনালোকৰ সুবিধাৰ্থে স্ক্ৰীণত ফটোটো দিয়ে দিছোঁ স্ক্ৰীণত। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু যিহেতু চিম্পুল বা ৰাফ ইউজ কৰিবৰ কাৰণে হয়, সেয়েহে ইমান বেছি হেভি কৰা নাই। আৰু মেখেলাখন আহল বহল বা ডাঙৰ দীঘল আছে। এয়া চাব, মই দেখাইছোঁ আপোনালোকক নিজৰ গাত লৈ। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে লৈ আহিছিলোঁ, দেখালোঁ ভালদৰে। যদিহে আপোনালোকৰ মন পচন্দ হৈছে অৰ্ডাৰ কৰিব। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চাব বহুত বহুত ধন্যবাদ।